सरकार हाय 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 बीजेपी सरकार हाय 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 অসম सरकार हाय 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 আমার দাবি ন্যায্য দাবি ন্যায্য দাবি ন্যায্য দাবি যোৱা ৩০টা দিনে অসমৰ ১১খন পলিটেকনিক কলেজৰ মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকলে ৬৪ জন অধ্যাপক অধ্যাপিকাসকলে সচলত আন্দোলন কৰি আছে আৰু তেওঁলোকৰ যি মূল দাবী আৰু তেওঁলোকৰ যি সাংবিধানিক যি অধিকাৰ তাৰ কাৰণে তেওঁলোকে সচলত যি আন্দোলন কৰি আছে সেই আন্দোলনত আমি সমৰ্থন জনাই আজি ছাত্ৰমুক্তি সংগ্ৰাম সমিতি গোটেই অসমত প্ৰত্যেকখন জিলাতে আমি ছাত্ৰমুক্তি সংগ্ৰাম সমিতিয়ে ২ ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছোঁ। ইতিমধ্যে আপোনালোকে জানে যে অসমৰ ২৬খন পলিটেকনিক কলেজৰ কেৱল মাত্ৰ ১১খন পলিটেকনিক কলেজৰ ৬৪গৰাকী শিক্ষকসকলক তেওঁলোকে শিক্ষা বিভাগৰ মাননীয় মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই তেওঁলোকক আন্দোলন কৰাৰ কাৰণে তেওঁলোকক বৰখাস্ত কৰি ৰখা হৈছে। আচলতে অসমৰ ৰাজ্য চৰকাৰখনে যে হিটলাৰী শাসন চলাইছে এয়া অতিকৈ দুৰ্ভাগ্যজনক আৰু লজ্জাজনক কথা। আমি ছাত্ৰমুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছোঁ যে অনাগত সময়ত ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কাৰণে তেওঁলোকে এই শিক্ষকসকলক বা পলিটেকনিকৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ ফালে চাই চৰকাৰখনে তেওঁলোকৰ চাকৰিক নিয়মীয়াকৰণ কৰিব লাগে আৰু তেওঁলোকৰ যি ফিক্স পে ২০১৭ চনত আসাম ইঞ্জিনিয়াৰিং ৰিকুৱাৰমেণ্ট বোৰ্ডৰ অধীনত ৯০% শিক্ষকসকলক স্থায়ীভাৱে নিযুক্তি প্ৰক্ৰিয়া কৰিব লাগে। কিন্তু সেই অসম টেকনিকেল এডুকেশ্যন ছাৰ্ভিচৰ ৰুল মতে 1981 ৰুল মতে তেওঁলোকে কোনো ধৰণৰ সেই ৰুল ফলো কৰা নাই। অথচ তেওঁলোকক ২০১৭ চনত অতি মেধাসম্পন্ন 82% কাট অফ মাৰ্ক চিলেকশ্যন তাতে যিসকল শিক্ষকক নিযুক্তি প্ৰদান কৰিছে ফিক্সড পে 25,000 টকা চেলাৰী তেওঁলোকক প্ৰদান কৰা হৈছে। আজিৰ যুগত আপোনালোকে চিন্তা কৰি চাওক যে ২৫,০০০ টকাত এজন শিক্ষক বা শিক্ষয়িত্ৰীয়ে চলিব পাৰে নেকি। তাৰ লগতে অসমৰ ২৬খন পলিটেকনিক কলেজৰ যিসকল 3rd গ্ৰেড 4th গ্ৰেড কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলক চৰকাৰখনে বা যোৱা ১৫ মাহে তেওঁলোকক দৰমহা দিব পৰা নাই। এই কথাটোৱে স্পষ্ট কৰিব বিচাৰিছে যে অসমখনৰ যি উন্নয়নৰ যি ডাকডোল বজোৱা হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সেয়া অতিকৈ স্পষ্ট হৈছে। ইতিমধ্যে দেখিছে আপোনালোকে যে ৰাইজৰ ৰাজকুকুৰে বিভিন্ন ধৰণৰ অনুষ্ঠান পাতিছে কিন্তু ছাত্ৰ ছাত্ৰীসকলক মাৰ্কশ্বিট প্ৰদান কৰাৰ কাৰণে টকাৰ অভাৱ। এই কথাটোৱে ফুটি উঠিছে যে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কাৰণে এই চৰকাৰখনে কিমান দায়িত্বশীল আৰু কিমান দায়িত্বপৰণ এই কথাটো স্পষ্টকৈ ফুটি উঠিছে। সেয়ে আমি ছাত্ৰমুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছোঁ অনতি পলমে আমাৰ দাবী আজিৰ যি নিম্নলিখিত দাবী আমি স্মাৰক পত্ৰ জিলা আয়ুক্তৰ জৰিয়তে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ দিম। যদি আমাৰ এই তেওঁলোকৰ দাবী বা আমাৰ দাবী যদি মানি লয় অনাগত দিনত ছাত্ৰমুক্তি সংগ্ৰাম সমিতিয়ে ইয়াতকৈ ভয়াৱহ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য নহ'ব।